हेलो एवरीवन वेलकम टू क्लासफिक्स एकेडमी फाলৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছো। সো আজিৰ এই ভিডিঅ'ত আমি ডিসকাস কৰিম ফিগাৰ কাউন্টিংৰ বিষয়ে। সো ৰিজনিং টপিকৰ এটা ইম্পৰ্টেন্ট হয় পাৰ্ট ফিগাৰ কাউন্টিং। ইয়াত আমি ট্ৰায়াঙ্গলৰ বিষয়ে কাউন্ট কৰিম অৰ্থাৎ ত্ৰিভুজৰ বিষয়ে কাউন্ট কৰিম। সো নেক্সট পাৰ্টত আমি স্কয়াৰৰ বিষয়ে কাউন্ট কৰিম, ঠিক আছে। আৰু আপোনালোকে যদি আমাৰ চেনেলৰ ডিটেইলছ ৰিজনিংৰ ক্লাছবিলাক পাব বিচাৰে তেন্তে আমাৰ চেনেলৰ প্লেলিষ্ট চাব, ৰিজনিং বুলি প্লেলিষ্ট আছে। আৰু বাকি জিকে ম্যাথছৰ বাবে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট প্লেলিষ্ট আছে আৰু ইংলিছৰ বাবে ইংলিছৰ প্লেলিষ্ট আছে। সো প্লেলিষ্ট কেইটা ভিজিট কৰিব আপোনালোকে, ওকে। সো আমি এই ভিডিঅ'ত ট্ৰায়াঙ্গলৰ বিষয়ে গোটেই ক্লিয়াৰ কৰিম। সো ডিফাৰেণ্ট ট্ৰায়াঙ্গল আমি লৈছো ইয়াতে, ঠিক আছে। সো এই ট্ৰায়াঙ্গলবিলাক অতি সহজতে শৰ্ট ট্ৰিকত কিদৰে ফাইণ্ড আউট কৰিব পাৰি যে ইয়াৰ মাজত কেইটা ট্ৰায়াঙ্গল আছে বা নাম্বাৰ অফ ট্ৰায়াঙ্গল কিমান আছে এইটো ফাইণ্ড কৰিব লাগে। সো এইটো কেনেকৈ আমি ওলাব পাৰিম, সো আমি শৰ্ট ট্ৰিকৰ সৈতে ডিসকাস কৰিম, ওকে, ঠিক আছে। সো ফাৰ্স্ট অফ অল আমাৰ বুজি ল'ব লাগিব যে এইটো কি ট্ৰায়াঙ্গল। তো ইয়াতে কেইটা ট্ৰায়াঙ্গল আছে, এটা ট্ৰায়াঙ্গল আছে, ঠিক আছে, এটা ট্ৰায়াঙ্গল আছে, এইটো বুজি ল'ব লাগিব, ঠিক আছে, ওকে। এইটো ট্ৰায়াঙ্গল হয়। সো ফাৰ্স্ট অফ অল এইটো ক্লিয়াৰ কৰিম, তাৰপিছত এইটো এনেকৈ আমি গোটেইকেইটা ক্লিয়াৰ কৰি যাম, ঠিক আছে। সো এই ট্ৰায়াঙ্গলৰ মাজত মই যদি এটা লম্ব আঁকি দিওঁ তেনেহ'লে কেইটা ট্ৰায়াঙ্গল হ'ল, ডেফিনেটলি এই ডাঙৰ এটা ট্ৰায়াঙ্গল, তাৰপিছত সৰু এটা ট্ৰায়াঙ্গল আৰু সৰু এটা ট্ৰায়াঙ্গল, তেনেহ'লে মুঠ কেইটা ট্ৰায়াঙ্গল হ'ল, তিনিটা ট্ৰায়াঙ্গল হ'ল, ঠিক আছে। কিন্তু আমি শৰ্ট ট্ৰিকত কেনেকৈ ওলাব পাৰিম, সো ইয়াতে নাম্বাৰিং কৰি যাব আপোনালোকে 1 2, ঠিক আছে। এতিয়া 1 + 2 কৰিব হুইচ ইজ ইকুৱেল টু 3, হয়নে নাই। তো আমি 3 ক্যালকুলেট কৰিব পাৰিলোঁ। সো এইটো সৰু আছিল বাবে আমি 3 ধুনীয়াকৈ ইজিলি ক্যালকুলেট কৰিব পাৰিলোঁ। কিন্তু যদি ডাঙৰ হয়, কিন্তু যদি ফিগাৰটো ডাঙৰ থাকে এনেকৈ সাপোজ ফিগাৰটো এইদৰে আছে তেন্তে আপোনালোকে কেনেকৈ ওলাব, 1 2 3 লিখিব আৰু 1 2 3 একেলগে যোগ কৰিব, 1 + 2 + 3 which is equal to কিমান হ'ব 6। দ্যাট মিন্স এই ফিগাৰত 6টা ত্ৰিভুজ আছে, ওকে। ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে, অলপ লেন্দি হ'ব পাৰে। সো আপোনালোকে শেষলৈকে চাই যাব, গোটেই কিন্তু ক্লিয়াৰ হৈ যাব। আৰু পৰীক্ষাত যদি এই ধৰণৰ প্ৰশ্ন আহে আপোনালোকৰ কোনো এটা প্ৰশ্ন মিছ নহয়, ওকে, অলৰাইট। সো এতিয়া আমাক যদি দিছে এই ডাঙৰ নম্বৰ, ঠিক আছে, ডাঙৰ দিছে ত্ৰিভুজটো, ঠিক আছে, বা বেছিকৈ ভাগ কৰি দিছে, ওকে। তো এই ক্ষেত্ৰত আমি কেনেকৈ ওলাম যে ইয়াত কেইটা ত্ৰিভুজ আছে। সো এই ক্ষেত্ৰত আমি কি কৰিম, নাম্বাৰিং কৰি যাম 1 2 3 4 5, ঠিক আছে। তেনেহ'লে 1 + 2 2 + 3 3 + 4 4 + 5 কৰিলে আমাৰ আনসাৰ আহি যাব। সো গতিকে 1 + 2 আমাৰ কিমান হয় 3 3 + 3 6 6 + 4 আমাৰ 10 10 + 5 আমাৰ 15, ওকে। সো গতিকে ইয়াতে আমাৰ কিমান আহিব 15টা ট্ৰায়াঙ্গল ইয়াতে আছে। বা আপোনালোকে যদি এনেকৈ যদি সাপোজ 10 20 15 লৈকে থাকে, ঠিক আছে। সাপোজ এনেকুৱা দিছে এটা ফিগাৰ, এনেকুৱা এটা ফিগাৰ দিছে 1 2 3 ... 15 লৈকে আছে বুলি কৈছে, তেতিয়া আপোনালোকে কেনেকৈ ওলাব। তো ইয়াৰ শৰ্ট ট্ৰিক আছে, আপোনালোকে স্বাভাৱিক সংখ্যাৰ যিটো শৰ্ট ট্ৰিক মানে স্বাভাৱিক সংখ্যাৰ যোগৰ যিটো শৰ্ট ট্ৰিক সেইটো ব্যৱহাৰ কৰিব। আপোনালোকে n × n + 1 / 2 কৰিব, হৈ যাব, ঠিক আছে। তেনেহ'লে 15 × 15 + 1 which is equal to 16 / 2 এনেকৈ আপোনালোকে কৰি দিব পাৰে। 15 × 8 তলত 1 নিলিখিলেও হয়, কোনো কথা নাই। এতিয়া এইটো পূৰণ কৰিলে যিমানকেইটা আহিব সেইটো। সো আমাৰ ফৰ্মুলাটো আছিলে এইটো স্বাভাৱিক সংখ্যাৰ যোগফলৰ ফৰ্মুলা, ওকে। সো জাষ্ট আপোনালোকে কি কৰিব, নাম্বাৰিং কৰিব আৰু যোগ কৰি যাব, ঠিক আছে। নাম্বাৰিং কৰিব এনেকৈ 1 2 3 4 5 6 আৰু গোটেইকেইটা যোগ কৰি দিলে এনসাৰ আহিব। সো 5টা 6টাৰ বেছি নাথাকে পৰীক্ষাত, ঠিক আছে, অলৰাইট। এতিয়া আমি লম্বকে ভাগ কৰিছিলোঁ, এতিয়া আমি যদি এনেকৈ কৰি দিওঁ ত্ৰিভুজ এটাক পথালিকে ভাগ কৰি দিওঁ তেন্তে কেইটা ত্ৰিভুজ পাম আমি, ডেফিনেটলি আমি কি পাম, ইয়াতে সৰু এটা ত্ৰিভুজ পাম আৰু তলত ডাঙৰ এটা ত্ৰিভুজ পাম। দ্যাট মিন্স আমাৰ ইয়াতে দুটা ত্ৰিভুজ আছে, হয়নে নাই। সো ইয়াতে কেইটা ত্ৰিভুজ আছে, দুটা ত্ৰিভুজ আছে, অলৰাইট, ওকে। সো গতিকে আমি শৰ্ট ট্ৰিকত যদি এনেকৈ থাকে সাপোজ আৰু দিয়া আছে তেনেহ'লে আমি কেনেকৈ গম পাম যে কেইটা ত্ৰিভুজ আছে। অৰ্থাৎ আমাৰ ভূমি যিকেইটা থাকিব, সাপোজ ইয়াতে ভূমি আছে 1 2 3 4টা, 4টা ভূমি আছে। দ্যাট মিন্স আমাৰ ইয়াতে ত্ৰিভুজ কেইটা আছে, 4টা ত্ৰিভুজ আছে, ওকে। সো ইয়াতে আমাৰ 4টা ত্ৰিভুজ আছে বুলি আমি ক'ব লাগিব, ওকে। কিন্তু যদি আকৌ এনেকৈ মাজত কাটি দিয়ে তেতিয়া কি হ'ব। সো মাজত কাটি দিলে আপোনালোকে একো কৰিব নালাগে। সাপোজ এইটো ত্ৰিভুজত যেনেকৈ মাজত কাটিছে, এইটো ত্ৰিভুজত মাজত কাটিছে, সো আপোনালোকে একো কৰিব নালাগে। ফাৰ্ষ্ট অফ অল আপোনালোকে কি কৰিব, ফাৰ্ষ্ট অফ অল এইদৰে আছে। সো আপোনালোকে কি কৰিব, ইয়াতে কেইটা ত্ৰিভুজ আছে সেইটো কাউণ্ট কৰি লওক। ইয়াতে 1 আৰু 2, দ্যাট মিন্স ইয়াতে 3টা ত্ৰিভুজ আছে। এতিয়া এনেকৈ পথালিকে কেইবাৰ কাটিছে, সাপোজ কেইবাৰ, এবাৰ দুবাৰ, মানে ভূমি কেইটা আছে 1 2 3 4টা ভূমি আছে। তো 4ৰে পূৰণ কৰি দিব,
তেনেহ'লে ইয়াতে মুঠ 12টা ত্ৰিভুজ আমি পাম ইয়াতে আমি কেইটা ত্ৰিভুজ পাম 12টা ত্ৰিভুজ পাম ঠিক আছে তো আপোনালোকে কাউণ্ট কৰি যাব 1 আৰু 2 ইয়াতে 3 1 আৰু 2 ইয়াতে 3 1 আৰু 2 ইয়াতে 3 আৰু ইয়াতেও 3 তো গতিকে 3 4 গুণ 12 ওকে সো বুজিব পাৰিলে সো সিম্পলি এইটো এতিয়া ওলাব পাৰিব আপোনালোকে আশা কৰিছো সো 1 আৰু 2 যোগ কৰিলে কিমান হয় 3 হয় না নাই সো ইয়াতে 3 আৰু দুটা আছে ভূমি তেনেহ'লে 6 তো গতিকে 3 * 2 কৰিব ইয়াতে 3 * 2 which is equal to 6 আমাৰ आंसर আহিব বুজিব পাৰিলে এইটো সিমিলাৰলি 1 2 1 2 তাৰ পিছত ইয়াতে কেইটা আছে 1 2 3 তো 3 * 3 কৰিলে which is equal to 9 ইয়াতে 9টা ত্ৰিভুজ হ'ব ঠিক আছে আৰু যদি অলপ ডিফিকাল্ট বনাই দিয়ে মই ভিডিওটো অলপ দীঘলীয়া হৈছে যদিও আপোনালোকে চাই যাব হেকলৈকে গোটেই কিন্তু ধুনীয়াকৈ জানিব পাৰিব ঠিক আছে সাপোজ ইয়াতে যদি এইদৰে আছে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব সো ইয়াতে 1 2 3 লিখিব তো ইয়াতে মুঠ কেইটা হৈছে ত্ৰিভুজ 6টা হৈছে এতিয়া ভূমি কেইটা আছে এটা দুটা তিনিটা হয় নাই তেনেহ'লে ইয়াকে 3 দি পূৰণ কৰিব 3 6 গুণ 18 দ্যাট মিন্স ইয়াতে 18টা ত্ৰিভুজ আমি পাম ওকে ক্লিয়াৰ ভেৰি গুড আচ্ছা এতিয়া আমি নেক্সট ফিগাৰলৈকে গৈছো নেক্সট ফিগাৰ আমি এইটোলৈকে ক্লিয়াৰ হৈ গ'ল আমাৰ এতিয়া এই ফিগাৰলৈকে আহিছো সো ইয়াতে আমাৰ এনেকুৱা দিছে হয় নাই তো ইয়াতে ত্ৰিভুজ কেইটা আছে সো ইয়াতে যদি আমি ত্ৰিভুজ চাওঁ তেন্তে কেইটা পাম এটা দুটা তিনিটা মাজত এটা চাৰিটা আৰু এই গোটেই ডাঙৰটো মিলাই এটা তেনেহ'লে কেইটা হ'ব আমাৰ ডেফিনেটলি ইয়াতে আমাৰ 5টা ত্ৰিভুজ আমি পাম ঠিক আছে 5টা ত্ৰিভুজ আমি ইয়াতে পাম ওকে এইটো আমাৰ ক্লিয়াৰ হৈ গ'ল ওকে সো এতিয়া যদি প্ৰশ্নত আমাৰ এনেকুৱা থাকে সাপোজ এনেকুৱা দিয়া আছে ইয়াৰ মাজত কেইটা ত্ৰিভুজ আছে এনেকৈ দিছে সো গতিকে এই ক্ষেত্ৰত আমি কি কৰিম সৰুৰ পৰা ডাঙৰলৈকে আহিম ঠিক আছে সৰুৰ পৰা ডাঙৰলৈকে আহিম সো ইয়াৰ মাজত কেইটা আছে এটা দুটা তিনিটা চাৰিটা হৈ গ'ল চাৰিটা ওকে ভেৰি গুড এতিয়া নেক্সট আমি বাহিৰৰ ফালে যদি আমি আহোঁ ইয়াতে চাৰিটা পালোঁ এটা দুটা তিনিটা ঠিক আছে আৰু এই ডাঙৰটো আমি ক্যালকুলেট কৰিছিলোঁ নাই কৰা ঠিক আছে এটা সৰি কৰিছিলোঁ আমি এটা দুটা তিনিটা চাৰিটা ডাঙৰটো আমি ক্যালকুলেট কৰা নাছিলোঁ তো গতিকে এই ক্ষেত্ৰত আমি ডাঙৰটো ইয়াতে ক্যালকুলেট কৰি ল'ম তেনেহ'লে চাৰিটা আৰু চাৰিটা 8টা হৈ গ'ল ঠিক আছে আৰু এই ডাঙৰটোৰ বাহিৰত আৰু এটা আছে না নাই হয় নাই ইয়াৰ বাহিৰত আৰু এটা ত্ৰিভুজ হ'ব না ডাঙৰ যেটো মানে আটাতকৈ ডাঙৰ ত্ৰিভুজ হ'ব তো এই ক্ষেত্ৰত আমি আৰু এটা পাম তো গতিকে ইয়াতে কেইটা ত্ৰিভুজ হ'ব 9টা ত্ৰিভুজ হ'ব মুঠ ঠিক আছে মই আকৌ বুজাই দিছোঁ যদি কিবা বুজাত অসুবিধা হৈছে মই আকৌ বুজাই দিছোঁ ওকে সো ইয়াতে যদি এনেকুৱা আছে ত্ৰিভুজ ঠিক আছে এনেকুৱা ত্ৰিভুজ আছে তো ইয়াৰ মাজত আৰু এটা ত্ৰিভুজ আছে সো গতিকে এই ক্ষেত্ৰত এই মানে চিত্ৰত কেইটা ত্ৰিভুজ আছে মুঠ তো গতিকে আপোনালোকে কি কৰিব এটা দুটা তিনিটা চাৰিটা ইয়াতে 4টা ত্ৰিভুজ হৈ গ'ল হয় নাই তাৰ পিছত ইয়াতে আমি কেইটা পালো 4টা লিখিলে তাৰ পিছত এটা দুটা তিনিটা আৰু এই মাজত এটা এইটো ডাঙৰটো আমি ক্যালকুলেট কৰা নাছিলোঁ তেতিয়া তো গতিকে 4টা 4 4 8টা আৰু এই ডাঙৰ এটা হ'ব এটা তো মুঠ কেইটা হ'ল 9টা এতিয়া ক্লিয়াৰ হৈছে সবৰে ভেৰি গুড এতিয়া আমি নেক্সট যেটো আছে এটোলৈকে আমি লাষ্টত আহিম একেবাৰে ঠিক আছে এটোলৈকে একেবাৰে লাষ্টত আহিম এটা আমি এই ফিগাৰটো চাম ঠিক আছে সো এই দৰে দিছে ঠিক আছে এই দৰে দিছে সো আপোনালোকে ইয়াতে কি কৰিব জাস্ট এটা কথা চিন্তা কৰক ইয়াতে কি আছে ইয়াতে কেইটা ত্ৰিভুজ আছে সাপোজ এনেকুৱা যদি এটা ফিগাৰ থাকে মই আগতে কৈছোঁ ইয়াতে কেইটা হ'ব এটা দুটা which is equal to 3 ইয়াতে তিনিটা তো গতিকে এই ত্ৰিভুজত আছে তিনিটা ইয়াতে আছে কেইটা তিনিটা ইয়াতে আছে কেইটা তিনিটা হয় নাই মাজত এটা আছে ঠিক আছে তেনেহ'লে 3 যোগ 3 যোগ 3 মাজত এটা 4টা আৰু এই ডাঙৰ এটা হ'ব নাই আৰু এটা তেনেহ'লে কেইটা হ'ব আমাৰ ইয়াতে 9 10 11 তেনেহ'লে এই ফিগাৰৰ মাজত মুঠ কেইটা ত্ৰিভুজ হ'ব 11টা ত্ৰিভুজ থাকিব বুজি পাইছা ইয়াতে কেইটা এটা দুটা 1 আৰু 2 যোগ কৰিলে 3 ইয়াতে এটা দুটা 1 আৰু 2 যোগ কৰিলে 3 ইয়াতে এটা দুটা 1 আৰু 2 যোগ কৰিলে 3 হয় নাই এইটো আমি পাইছো এই যেটো ফৰ্মুলা আছে এইটো ব্যৱহাৰ কৰিছো তাৰ পিছত মাজত এটা আছে হয় না এটা আৰু এই ডাঙৰ এটা তেনেহ'লে কেইটা হৈ গ'ল আমাৰ মুঠ 11টা ত্ৰিভুজ আমাৰ ইয়াৰ মাজত পালো আমি ওকে ভেৰি গুড এতিয়া আমি নেক্সট লৈছো এই ফিগাৰ ঠিক আছে এই ফিগাৰ অৰ্থাৎ আমি যদি এই দৰে ড্ৰ কৰি দিও
ইয়াৰ মাজত কেইটা ত্ৰিভুজ আছে সিম্পলি আমি চাব পাৰিছোঁ ইয়াৰ মাজত কেইটা এইটো এটা আছে দুটা আছে তিনিটা আছে চাৰিটা আছে আৰু এইদৰে ডাঙৰ এটা আছে তাৰপিছত এইদৰে ডাঙৰ এটা আছে আকৌ এইদৰে ডাঙৰ এটা আছে আকৌ ওপৰ ফালে আৰু এটা ডাঙৰ আছে হয় না নাই তো গতিকে এটো আপোনালোকে সিম্পল ওয়েত কেনেকৈ ওলাব যে ইয়াৰ মাজত কেইটা ত্ৰিভুজ আছে তাৰ বাবে আপোনালোকে কি কৰিব এনেকৈ ড্ৰ কৰিব ঠিক আছে এটো হৈ গল এতিয়া এইটো ফিগাৰ আছে এইটো ফিগাৰ দিয়া আছে আপোনালোকে মাজৰ যেটো খোপ আছে মাজৰ যিখিনি ঠাই আছে নাম্বাৰ কৰি যাব 1 2 3 4 নাম্বাৰ কৰিলে 1 2 3 4 তো গতিকে লাষ্টত কিমান আহিলে 4 আহিলে এই লাষ্টৰ যেটো সংখ্যা থাকিব 4 into 2 কৰিব ডাবল কৰি দিব লাষ্টত যেটো সংখ্যা থাকিব সেইটো ডাবল কৰি দিব তো গতিকে ইয়াতে কিমান আহিল 8 ইয়াৰ মাজত কেইটা ত্ৰিভুজ পাম আমি 8টা ত্ৰিভুজ পাম টোটাল ঠিক আছে ঠিক একেদৰে এই ফিগাৰত কেইটা ত্ৰিভুজ পাম যদি আমি চাও 1 2 3 4 5 6 7 8 8টা নাম্বাৰ লাষ্ট নম্বৰ 8 আহিলে 8 into 2 which is equal to 16 তেনেহলে এই ত্ৰিভুজৰ মাজত আমি কেইটা এই আকৃতিৰ মাজত আমি কেইটা ত্ৰিভুজ পাম 16টা ত্ৰিভুজ পাম ক্লিয়াৰ হৈছে সবৰে ভেৰি গুড এতিয়া আমি লাষ্ট ফাইনাল এই দৰে যদি ত্ৰিভুজ থাকে আমি কি এনসার পাম বা কি দৰে আমি এনসার উলিয়াব পাৰিম সো ইয়াতে চাব আপোনালোকে এটা দুটা তিনিটা এই ক্ষেত্ৰতো এটা দুটা তিনিটা এই ক্ষেত্ৰতো এটা দুটা তিনিটা এনেকৈ আছে হয় না নাই তো গতিকে ইয়াতে আপোনালোকে ফৰ্মুলাটো লিখি ল'ব এনেকুৱাকে 1/8 n into n plus 2 n into n plus 2 ঠিক আছে তাৰপিছত 2n plus 1 এই হ'ব ফৰ্মুলা তো n মই কোনটো ব্যৱহাৰ কৰিম ইয়াতে চাব আপোনালোকে ভূমিত কেইটা ত্ৰিভুজ আছে এটা দুটা তিনিটা হয় না নাই এতিয়া যদি ত্ৰিভুজটো আমি উল্টাই দিও বা এফালে ঘূৰাই দিও ইয়াতে ভূমিত আমি তিনিটা পাম এফালে ভূমিত আমি তিনিটা ত্ৰিভুজ পাম হয় না নাই তো গতিকে n = 3 হ'ব ঠিক আছে n = 3 কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব ইয়াতে ফৰ্মুলা আপোনালোকে দুটা পাব এটা হ'ব এনেকুৱা এই দুটা ফৰ্মুলা পাব যদি আমি যেনেকৈ ইয়াতে কি পাইছো এটা দুটা তিনিটা পাইছো তো এইটো তিনি হৈছে এটা অযুগ্ম সংখ্যাৰ ক্ষেত্ৰত আমি এই ফৰ্মুলা ব্যৱহাৰ কৰিম অৰ্থাৎ -1 থকা ফৰ্মুলা ব্যৱহাৰ কৰিম ফৰ্মুলা এটাই জাস্ট -1 ঠিক আছে আৰু যদি যুগ্ম হয় যদি কেতিয়াবা 4 হ'ব পাৰে 6 হ'ব পাৰে যেনেকৈ গুণি 6 আহিছে লাষ্টত ঠিক আছে তেনেহলে আমি এই ফৰ্মুলা ইউজ কৰিম ঠিক আছে তো ইয়াতে ডেফিনেটলি আমাৰ 3 আছে তো গতিকে অযুগ্ম আছে সো গতিকে আমি সলভ কৰি দিলে কিমান আহিব 1/8 3 into এইটো একেবাৰে কৰি দিব আপোনালোকে 3 আৰু 2 যোগ কৰিলে 5 হয় না নাই তা 3 2 6 আৰু 1 7 হয় না নাই এটো এনেকৈ থাকিব -1 থাকিব তো এতিয়া পূৰণ কেইটা কৰি দিয়ক কিমান আহে পূৰণ কেইটা কৰিলে 3 5 গুণ 15 15ক 5 ৰে পূৰণ কৰিলে কিমান আহিব 7 ৰে পূৰণ কৰিলে কিমান আহিব ঠিক আছে সো গতিকে ইয়াতে এনেকৈ লিখিব 15 আৰু মই ইয়াতে কৰি লৈছো ঠিক আছে 15 * 7 কৰিলে কিমান আহে 5 7 গুণ 35 ৰ 5 হাতত থাকে 3 ঠিক আছে হাতত থাকে 3 7 1 গুণ 7 আৰু 105 আহি আছে ঠিক আছে সো গতিকে 1/8 105 - 1 তেনেহলে কিমান আহিব 105 ৰ পৰা 1 মাইনাস কৰিলে 1/8 is 1/8 into 1/8 into এটো আমি কিমান পালো 1/8 into 105 - 1 তো গতিকে 105 - 1 কৰিলে আমাৰ কিমান আহিব ডেফিনেটলি 1/8 into 104 আহিব না নাই সো গতিকে এটো যদি আমি কটাকটি কৰি দিও একেবাৰে আমাৰ आंसर কিমান আহিব 13 তেনেহলে এই ত্ৰিভুজৰ মাজত কিমানটা ত্ৰিভুজ পাম এই আকৃতিৰ মাজত আমি কেইটা ত্ৰিভুজ পাম টোটাল 13টা ত্ৰিভুজ পাম ঠিক আছে সো গতিকে ইয়াতে যদি এনেকৈ বেছি থাকে 1 2 3 বা 4 থাকে বা 5 থাকে সো 4 থাকিলে আমাৰ এটো ফৰ্মুলা ইউজ হ'ব হয় নাই সো 4 6 8 এই সংখ্যাবিলাক থাকিলে আমাৰ এটো ফৰ্মুলা ইউজ হ'ব আৰু যদি 3 5 7 9 অযুগ্ম সংখ্যা থাকে তেন্তে এই ফৰ্মুলা আমাৰ ইউজ হ'ব ঠিক আছে তো এটা ধুনিয়াকে বুজি পালে সো গতিকে আমাৰ ভিডিওটো হেকলৈকে চাই থকাৰ বাবে ধন্যবাদ সো আমি ইয়াতে ট্ৰায়াঙ্গলৰ বিষয়ে ডিসকাস কৰিলো নেক্সট পাৰ্টত আমি আমাৰ বৰ্গ অৰ্থাৎ স্কয়াৰৰ বিষয়ে ডিসকাস কৰিম ঠিক আছে সো ভিডিওটো ভেৰি ইম্পৰ্টেন্ট হ'ব আপোনালোকৰ বাবে যি কোনো কম্পিটিটিভ এক্সামৰ বাবে ইম্পৰ্টেন্ট হয় এনেকুৱা নহয় আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট বা হেলথৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেন্ট বাকি পৰীক্ষাৰ বাবে ইম্পৰ্টেন্ট নহয় যি কোনো কম্পিটিটিভ এক্সামৰ বাবে আমাৰ এই ভিডিওটো ইম্পৰ্টেন্ট হয় সো গতিকে আপোনালোকে ভিডিওটো যিমান পাৰে শেয়াৰ কৰিব আৰু যদি ভাল লাগিছে ডেফিনেটলি এটা লাইক দিব আৰু আমাৰ আগন্তুক ভিডিও পাবলৈ আমাৰ চেনেল সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব ঠিক আছে আৰু আমাৰ চেনেলত কিন্তু আমি সাবস্ক্ৰিপচন বা পেইড কোৰ্স
চলাই আছোঁ সো গতিকে আপোনালোকে পেইড কোর্সৰ ডিটেইলছ আমাৰ ভিডিও ডেসক্ৰিপশ্যনত পাই যাব তাতে আপোনালোকে কন্টাক্ট কৰি আমাৰ পেইড কোর্স জয়েন হ'ব পাৰিব আমাৰ পেইড কোর্সৰ মূল্য হৈছে মাত্ৰ 999 টকা 999 টকাত আমি কমপ্লিট পেইড কোর্স কৰাই আছোঁ সো গতিকে আমাৰ চেনেলত যিকোনো ভিডিও চালে আপোনালোকে তাতে ডেসক্ৰিপশ্যনত পাই যাব পেইড কোর্সৰ ডিটেইলছ সো গতিকে আপোনালোকে যদি পেইড কোর্সত ইন্টাৰেষ্টেড হয় তেন্তে ডেফিনেটলি জয়েনিং কৰিব আমাৰ পেইড কোর্স ওকে সো আজিৰ ভিডিওত মই ইমানখিনি ডিসকাস কৰিছোঁ থ্যাঙ্কস ফৰ ওয়াচিং ক্লাছ পিছকে